নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই শেৱালী বৰুৱাই সকলো শুভাকাংক্ষীকে মই নমস্কাৰ আৰু মৰম তথা শুভেচ্ছা জনাইছোঁ কাৰণ আজি যেহেতু কাতি বিহুৰ দিনাখন খুবকে গাঁৱলৈ মনত পৰিছে সেই গাঁৱৰ সৰুকালিৰ পৰিৱেশবিলাক আকৌ নষ্টালজিক হৈ পৰিছোঁ ভাবি কাৰণ চৰাই হ'লে হয়তো উৰি গ'লোহেঁতেন কিন্তু মানুহৰ সংসাৰত বহুত কিবা কিবি থাকে ঘৰ এৰিব নোৱাৰি ঘৰৰ কাম কাজ এৰিব নোৱাৰি হেনেকে হয়তো যাব পৰা নাই তথাপিতো গাঁৱলৈ ৰিঙিয়াই মাতিছে গাঁওখনলৈ শুৱনি আমাৰ গাঁওখনতি শুৱনি গছৰে ভৰা আকৌ মাতিছে সেই গাঁওখনলৈ মনত পৰিছে নষ্টালজিক হৈ পৰিছোঁ মই মনত পৰিলেনো কি হ'ব যাবতো নোৱাৰো যেতিয়া যাব লাগে তেতিয়া যাব নোৱাৰি এনেই হয়তো যাব পাৰো কিন্তু যিদিনাখন খুবকে মনত পৰে আগৰ তাহানিৰ কথা তেতিয়া হয়তো যাব নোৱাৰি সংসাৰৰ মায়ামোহে আবদ্ধ কৰি ৰাখিছে আজি যেহেতু কাতি বিহু সকলোৰে ঘৰে ঘৰে গধূলি তুলসী তলত চাকি হলা জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰে আৰু পথাৰত চাকি হলা জ্বলাই কাতি বিহু যেহেতু আমি আসলতে কাতি বিহু কঙালী বিহু বুলি কওঁ কঙালী মানে দুখীয়াৰ বিহু কাৰণ এই সময়ত আমাৰ শস্য চামলা এইবিলাক বস্তু আমি যিখিনি পাব লাগে সেইখিনি আমাৰ ঘৰে ঘৰে নাথাকে আমাৰ মাঘ বিহুত যেনেকৈ নদন বদন হৈ থাকে বস্তুৰে আমাৰ কাতি বিহুত তেনেকুৱা মানুহৰ ঘৰে ঘৰে বস্তুবিলাক নাথাকে অকমান কমি যায় সেইকাৰণে আমি কঙালী বিহু বুলি কওঁ কাৰণ দুখীয়াৰ বিহু কিন্তু আজিৰ পৰা আমি সংকল্প ল'ব লাগে আমি কঙালী হৈ নাথাকো আমি কাম কাজ কৰিম আগবাঢ়ি যাম আৰু আমি ৰঙালী বিহুৰ নিচিনাকৈ আমি সদায় ৰঙালী হৈয়ে থাকিব বিচাৰিম কাম কাজ কৰিলেতো আমি নিশ্চয় ধনী হ'বই পাৰিম ৰঙালী হৈ ফুৰিব পাৰিম ঠিক তেনেকৈ সংকল্প ল'ব লাগে যে আমি কাৰণ কাতি বিহুৰ দিনাখনে আমি সংকল্প ল'ব লাগে আমি অকল ধান খেতি কৰাটোৱে উচিত নহয় আমি বাকি খেতিও কৰিব লাগে ৰবি শস্য কৰিব লাগে এতিয়া সময় হৈ আহিছে সেইকাৰণে আজিয়ে সকলোৱে সংকল্প ল'ব লাগে যে আমি খেতি কৰিম আগবাঢ়ি যাম নমস্কাৰ ধন্যবাদ